আচ্ছা বিটু, 5টা ফুলৰ নাম কচোন। ছাৰ আপোনাৰ ছোৱালী দেখিব বিউটিফুল, হাঁহিলে লাগে ৱাণ্ডাৰফুল, ফিগাৰটো কিন্তু ডেম ফুল, মই হ'লো ফেইথফুল আৰু মোৰ চচুৰ হ'ব আশাফুল। ছাৰ মই যোনটো কাম কৰা নাই মই তাৰ কাৰণে কি শাস্তি পাম? নাই নাই বিটু, তুমি যেতিয়া সেইটো কাম কৰাই নাই তুমি কিয় শাস্তি পাবা আকৌ? ছাৰ ইমান দিনে পঢ়াটো যে আপুনি কালি হোমৱৰ্ক দিছিলে সেইটো মই নাই কৰা, সেয়েহে মানে আশা ৰাখিলোঁ আৰু আপুনি যেন আশাটো ৰাখে আৰু। বিটু, তই হোমৱৰ্ক কিয় নাই কৰা? ছাৰ মইতো হোষ্টেলত থাকোঁ, আপুনিতো হোমৱৰ্কহে কৰিব কৈছিলে, হোষ্টেল ৱৰ্কটো কৰিব কোৱা নাছিলে নহয়। আচ্ছা বিটু, সেন্টেন্স কাক বোলে কোৱাচোন? বাইদেউ ফাৰ্ষ্টৰখিনি মনত নাই, লাষ্টৰখিনি কওঁ। ঠিক আছে, সেইখিনিয়ে কোৱা। তাকে চেণ্টেন্স বোলে। আচ্ছা বিটু, আগৰ দিনৰ মহান মানৱসকলৰ বাবে পঢ়া শুনা কৰাটো ইমান সহজ কেনেকৈ আছিল কোৱাচোন? বাইদেউ কাৰণ তেতিয়া পঢ়া শুনা কৰা সময়ত একো ইতিহাসেই নাছিল ন। আচ্ছা বিটু, তই এই ইংলিছ চেণ্টেন্সটো অসমীয়াত ট্ৰেন্সলেট কৰচোন। যে ছোৱালীজনী তলত থিয় হৈ আছে। ছাৰ মিছ আণ্ডাৰষ্টেণ্ডিং। এইবাৰ কচোন, ল'ৰা এজনে গছৰ পৰা পৰি তাৰ ভৰি ভাঙি ল'লে, এইটো কি পদ হয়? কিয় ছাৰ এইটোতো বিপদ।